অব্যাহত থকা ভ্ৰাম্যমান থিয়েটাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত আজি ৰবি শৰ্মাই ক'লে বহু কথা। ক'লে জাতি প্ৰেমৰ কথা, ক'লে জাতি প্ৰেম ভাষা সংস্কৃতি সংৰক্ষণ হোৱাৰ কথা। নিজে এজন ভাৰতীয় নাগৰিক হৈও প্ৰথম পৰিচয় যিহেতু অসমীয়া, তেনেস্থলত নিজস্ব জাতিটোক ভাল পোৱাৰ কথা দোহাৰিলে অভিনেতাগৰাকীয়ে। জাতিৰ হকে কৰণীয় সকলোৰে আছে, সেই বুলি মাতৃভাষাৰ প্ৰতি কৰা অন্যায় মানি নলয় শিল্পীগৰাকীয়ে। জাতি প্ৰেমটো আটাইতকৈ প্ৰয়োজনীয়, কাৰণ জাতি অবিহনে আমাৰ পৰিচয় নাই। গতিকে ভাৰতীয় বুলি কৈ দিয়াৰ লগে লগে আটাইবোৰ ভাৰতীয়, কিন্তু অসমীয়া আমিয়েই আছোঁ কেৱল। গতিকে অসমক লৈ যদি অসমীয়াই গৌৰৱ অনুভৱ নকৰে বা অসমীয়া ভাষাটো যদি সংৰক্ষণ নহয়, অসমীয়া যদি আমাৰ কলা সংস্কৃতিবোৰ যদি সংৰক্ষণ নহয়, তেতিয়াহ'লে কিন্তু বৰ গভীৰ বিপদত পৰিম আমি। কাৰণ আজি বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ চিনেমাৰ ক্ষেত্ৰতে কৈছোঁ, বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ ছবি এখনৰ বৰ সস্তীয়া এটা অনুকৰণ চাব নিবিচাৰে। তেওঁলোকে চাব বিচাৰে মৌলিক কিছু বস্তু বা আমাৰ জাতিটোৰ কি বিশেষত্ব আছে, সেইবোৰ দেখুৱাবলৈ হ'লে আমি জাতি অবিহনে আমাৰ কোনো পৰিচয় নাই। গতিকে বহুত ডাঙৰ ডাঙৰ ব্যক্তিয়ে কৈ গৈছে যে ইফ ইউ ৱান্ট টু বি ইণ্টাৰনেশ্যনেল ইউ হেভ টু বি এক্সট্ৰিমলি ৰিজনেল। গতিকে আমি আমাৰ ৰিজনটোক লৈ, আমি আমাৰ জাতিটোক লৈ যদি সজাগ নহওঁ, বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ম আমি। গতিকে ভাষাৰ ক্ষেত্ৰত মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ। এতিয়া নতুনকৈ কিছুমান বস্তু দেখি আছোঁ মই, যে ভাষাটোৰ ক্ষেত্ৰত জাপি দিব বিচাৰিছে কিছুমান মানুহৰ ওপৰত। সেইটো কৰাটোও উচিত নহয় কিন্তু মই ভাবোঁ, কাৰণ নিজৰ নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰত্যেকৰে ভাল পোৱা, প্ৰত্যেকৰে প্ৰেম আছে। আজি নতুনকৈ অসমলৈ অহা মানুহ এজনে এবছৰৰ ভিতৰতে অসমীয়া শিকি অসমীয়াত ক'বই লাগিব বুলি কোনো কথা নাই। তেওঁলোকে যদি অসমখনক যদি নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে, কৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে, ধৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে, তেতিয়াহ'লে তেওঁ অসমীয়া। গতিকে অসমীয়া মানে মই অকল অসমীয়া ভাষাৰ মানুহৰ কথা কোৱা নাই, মই অসমীয়া বুলি কোৱাৰ লগে লগে সেই সকলো ব্যক্তিৰ কথা কওঁ যিসকলে অসমখনক নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে। যদি বিজেপি চৰকাৰে ভাল কাম কৰিছে তেন্তে শলাগ ল'ব, যদি বেয়া কাম কৰিছে তেন্তে সমালোচনাও কৰিব বুলি উল্লেখ কৰি ৰবি শৰ্মাই কয়, কলা সংস্কৃতি অবিহনে এখন সমাজ গঢ় ল'ব নোৱাৰে। আগন্তুক অসমৰ ৰাজ্যিক বাজেটত শিল্পী কলা কুশলীসকলৰ বাবে বিশেষকৈ আৰ্থিকভাৱে জুৰুলাসকলক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে অভিনেতাগৰাকীয়ে চৰকাৰক আমোদ কৰ ৰেহাই দিবলৈ দাবী জনায়। অসমত ছবিৰ উদ্যোগ গঢ় লৈ উঠাটো বিচৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত শিল্পী থকা মেলাৰ ক্ষেত্ৰত কম খৰচত চৰকাৰী আৱাসগৃহ বা পৰ্যটক নিবাস আদিৰ সুবিধা প্ৰদান কৰা তথা শ্বুটিং পিৰিয়ডত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা আদি সুবিধাসমূহ চৰকাৰী পক্ষই সেৱা হিচাপে যোগান ধৰাৰ কথাও লগতে প্ৰকাশ কৰে অভিনেতা তথা পৰিচালক ৰবি শৰ্মাই। চৰকাৰৰ ওচৰত মোৰ আহ্বান যে কলা সংস্কৃতি এৰাই এখন সমাজ হ'ব নোৱাৰে। কলা সংস্কৃতি নাথাকিলে মৰালিটি নাথাকিব, নৈতিক চৰিত্ৰবোৰ গঠনৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অসুবিধা হ'ব। গতিকে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি তেওঁলোক সজাগ হওক, সচেতন হওক। আজি চলচ্চিত্ৰ উদ্যোগ বুলি আমি কৈ থকা বহু বছৰ হ'ল যদিও উদ্যোগত পৰিণত হোৱা কিন্তু বৰ বেছিদিন হোৱা নাই। হয়, গতিকে এই ছবি হল, পুৰণি আমাৰ ঐতিহ্যমণ্ডিত যিসমূহ ঠাই আছে, এইবোৰ ঠাই আচলতে চৰকাৰে সংৰক্ষণৰ কাৰণে চিন্তা কৰিব লাগে। আৰু এই দিশে অলপ যদি তেওঁলোক অগ্ৰসৰ নহয়, তেতিয়াহ'লে লাহে লাহে আমাৰ কলা সংস্কৃতি হেৰাই যাব। আৰু যদি হেৰাই যায়, নতুন প্ৰজন্ম যদি তাৰ প্ৰতি আগ্ৰহী হৈ নাথাকে, তেতিয়াহ'লে কিন্তু সমাজখন পৰিচালনা কৰোঁতে আগলৈও তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। কাৰণ তেওঁলোক যিখন সমাজত তেওঁলোকে এখন চৰকাৰ গঠন কৰি ৰাজ বুলিয়েই কৈছোঁ শব্দটো, ৰাজ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে সেই সমাজখনত কিন্তু প্ৰেম বা ভাল পোৱাৰ অবিহনে বা শিষ্টাচাৰ আচৰণ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আচলতে এখন সমাজ গঠন হয়। গতিকে তেওঁলোকে তাত বৰ অসুবিধা পাব। গতিকে কলা সংস্কৃতিৰ ক্ষেত্ৰত আজি মই যলৈকে যাওঁ, তাত মানুহে মোক আহি কমপ্লেইন কৰে যে দাদা আমাৰ ইয়াত এটা চিনেমা হল নাই। তেতিয়া মই তেওঁলোকক কওঁ যে মই চিনেমা দিব পাৰিম, চিনেমা হল চৰকাৰেহে দিব। গতিকে সেই কথাষাৰ মই ক'বলগীয়া যে হয়, তাৰ অৰ্থটো এইটো যে ক'ৰবাত তেওঁলোকৰ অলপ ত্ৰুটি ৰৈ গৈছে। গতিকে তেওঁলোকে সেই ক্ষেত্ৰখনৰ প্ৰতি অলপ সজাগ হওক, সচেতন হওক, সেয়ে আমাৰ আহ্বান। অসমৰ জাতীয়তাবাদী সত্তাক আঘাত হানিব পৰা আৰু জাতিটোক ভৱিষ্যতে অপকাৰ কৰিব পৰা কোনো সিদ্ধান্তত আপোচ নকৰে ৰবি শৰ্মাই। কা বিৰোধী স্থিতিত আজিও অটল শিল্পীগৰাকী, কিন্তু কা বিৰোধী ৰাজপথৰ আন্দোলনত ভাগ নলয় অভিনেতা ৰবি শৰ্মাই। পূৰ্বৰ দৰে একে স্থিতিতে অটল আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। কা বলবৎ হোৱাটো নিবিচাৰে অভিনেতাগৰাকীয়ে, কিন্তু ৰাজপথৰ আন্দোলনত পেছাদাৰী আন্দোলনকাৰীৰ দৰে ভাগ নলয়।
সাংবিধানিকভাৱে আইনগতভাৱে যিহেতু প্ৰতিবাদ কৰাৰ থল আছে, তেনেস্থলত ৰাজপথত আন্দোলন কৰি পুনৰবাৰ অসমীয়া সুঠাম যুৱকক হেৰুওৱাটো কোনো কাৰণতে নিবিচাৰে ৰবি শৰ্মাই। কাৰ স্থিতি মোৰ তেতিয়াও যেতিয়া আন্দোলন হৈ বহু শিল্পীয়ে খ্যাতি পালে তাৰ বহুত আগৰ পৰাই প্ৰথম যেতিয়া তেওঁলোকে আনিছিলে তেতিয়াই মই তেওঁলোকক মই তাৰে বিপক্ষে থিয় দিছিলোঁ। কাৰণ মোৰ যুক্তি এটাই, তেতিয়াও আজিও আৰু অহাকালিও থাকিব এটাই যুক্তি, যে এখন ছেকুলাৰ ষ্টেট, ছেকুলাৰিজমটো হৈছে আমাৰ প্ৰিএম্বলত থকা বস্তু, আৰু যিহেতু প্ৰিএম্বল এমেণ্ডমেণ্ট নহয়, গতিকে সি আমাৰ সংবিধানখনৰ লগত থাকি গ'ল সদায়। গতিকে সংবিধান বিৰোধী কোনো কামৰ মই ছাপোৰ্ট নকৰোঁ। ছেকুলাৰিজম সদায় থাকিব লাগিব। আৰু মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা যে আমি নামাজ পঢ়োঁ বা আমি প্ৰাৰ্থনা কৰোঁ বা আমি গীৰ্জাঘৰত যাওঁ বা আমি গুৰুদ্বাৰলৈ যাওঁ, সি কিন্তু আমাৰ দিনটোৰ খুব কম সংখ্যক এটা সময় আমি ঈশ্বৰৰ প্ৰাৰ্থনাত আমি দিওঁ। সেই 3 মিনিট 4 মিনিট 5 মিনিট বা এঘণ্টা সময়ে মোৰ বাকী 23টা ঘণ্টা নিৰ্ধাৰণ কৰিব নোৱাৰিব। গতিকে মই সেই ধৰণৰ চিন্তাধাৰা মই ভাল নাপাওঁ। মোৰ কথা হৈছে আমি আমাৰ নিজৰ কৰ্মত ব্ৰতী হৈ থাকিব লাগে। আমি আমাৰ প্ৰতিজন মানুহে এটা জাতি আগবাঢ়ি যাবলৈ হ'লে, আজি অসমীয়া জাতিটো আগবাঢ়ি যাবলৈ হ'লে, জাতিটোৰ লগত জাতিটোত থকা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে অগ্ৰসৰ হ'ব লাগিব। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, আৰু তাত তেওঁলোকৰ যথেষ্ট অৰিহণাৰ প্ৰয়োজন। যদি নিজৰ কৰ্মক্ষেত্ৰখনত যদি তেওঁলোকে শ্বাইন কৰিব নোৱাৰে, জিলিকি থাকিব নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ যে বাকী এই সৰু সুৰা কথাবিলাকত ভাবি থাকিলে আমাৰ সমাজখন আগুৱাই নাযায়, পিছুৱাইহে যাব। গতিকে এনেকুৱা ধৰণৰ কথা চিন্তাধাৰা মই ছাপোৰ্ট নকৰোঁ। গতিকে মই তেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ, এতিয়াও নকৰোঁ, আগলৈও নকৰোঁ। কিন্তু এটা কথা মই ক্লিয়াৰলি কৈছোঁ এইবাৰ, যে ৰাজপথৰ আন্দোলনটোত মই এবাৰ হয়তো ভাগ নল'ম। কাৰণ মই দেখিছোঁ যে ইয়াৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গুচি আহে বাহিৰলৈ, কিন্তু তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ব নোৱাৰোঁ। পিছত আমি আৰম্ভণিটোহে কৰোঁ, ক্ষতি হয়। গতিকে সেই ক্ষয় ক্ষতিটো যথেষ্ট হ'ল। যোৱাবাৰ আমি কেইবাটাও ল'ৰা হেৰুৱালোঁ, এইবাৰ আৰু সেই ল'ৰা হেৰুৱাৰ মোৰ হেৰি নাই। গতিকে সাংবিধানিক ধৰণে বা আইনগতভাৱে আমি যি ধৰণে যুঁজ দিব পাৰোঁ, সেয়া আমি যুঁজ দিব লাগে। যিসকলে পেছাগতভাৱে তেওঁলোক আজিকালি পেছা বুলিয়েই কৈছোঁ, আচলতে পেছা নহয়, পেছাগতভাৱে যিয়ে ৰাজনীতি কৰে, তেওঁলোকে যদি সেই ক্ষেত্ৰত লাগি থাকে ঠিক আছে। কিন্তু আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মোক এটা সুন্দৰ মাধ্যম দিছে চিনেমা, মোক এটা সুন্দৰ মাধ্যম দিছে কলা সংস্কৃতি, যাৰ মাধ্যমেৰে মই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। মোৰ প্ৰতিবাদ মই মোৰ শৈলীৰ মাধ্যমেৰেই কৰিম।